Hey guys, so welcome to my YouTube channel. মই এতিয়া যাবলৈ আহিছো কলেজলৈ কলেজত এই 6 চেমৰ ফৰ্ম ফিল আপ হৈ আছে তাৰপিছত ফৰ্ম ফিল আপটো কৰি আহো আৰু লগতে প্ৰজেক্ট এটা জমা দিব লগা আছিল তাতে জমা দিম তাৰপিছত আপোনালোকক চাই থাকক আমি বৰ্তমান আহি পালো কলেজৰ পৰা ওলাই আহিলো আহি কিনে ইয়াতে আমি ড্ৰেছটো চেঞ্জ কৰিম আমি অলপ ফুৰিবলৈ যাম ফুৰিম মানে কি আৰু কিবা এটা খাবলৈ যাম সো ড্ৰেছটো চেঞ্জ কৰি লওঁ এতিয়া আমি গৈ আছো ৰেষ্টুৰেণ্ট এখনত আগলৈ চাই থাকক আপোনালোকে কি হয় Hey guys, মোৰ বেগত যে টি-শাৰ্ট বা শাৰ্ট এটা আছিল তাৰ কাহিনীটো এদিন কলেজ ড্ৰেছত আমি মংগলদৈ ড্ৰিম থিয়েটাৰ হললে সিনেমা চাব গৈছিলোঁ কিন্তু কলেজ ড্ৰেছত থকাৰ কাৰণে আমাক তাতে এন্ট্ৰি কৰিব নিদিলে সেইকাৰণে তেতিয়াৰ পৰা মংগলদৈত যেতিয়া কলেজত আহোঁ প্ৰায় থাকে শাৰ্ট বা টি-শাৰ্ট এটা মোৰ Welcome to Kharkhua Dhaba. Bolak khumai jao ভিতৰলৈ আমি আহি পালো খাৰখোৱা ধাবা বাইকখন পাৰ্কিং কৰি ললো ইয়াতে বঢ়িয়া একদম বাইক চাইক পাৰ্কিং কৰা ইফালে কাৰ পাৰ্কিং আছে বাইক কাৰ থবৰ কাৰণে প্ৰব্লেম নাই ইয়াৰে পৰিৱেশটো দেখা পাই কিবা এটা এনে ভাল লাগি গৈছে চাওকচোন ইমান হেউজিয়া ইমান ধুনীয়া মানে ইমান ক্লিন বহুত ধুনীয়া লাগিছে সঁচাকে সোমায়ে বহুত ভাল লাগিছে আমি চাৰিজন আহিলো সানি ভাই মই আৰু বিকাশ পেটলা আৰু লক্ষ্মণ আমি কলেজত গ'লো কলেজত গৈ কিনে আমাৰ যিখিনি ডকুমেণ্ট জমা দিবলগীয়া আছিলে ফৰ্ম ফিলাপৰ কাৰণে সেইখিনি কৰিলোঁ এছাইনমেণ্টকেইটা জমা দিলোঁ দি উঠি কিনে ভাবিলোঁ কিবা এটা খাই যাওঁ তাৰপিছত আমি আৰু তেনেকৈ লগ হোৱা নাযায় মানে কলেজত আহিলেহে আৰু যিহেতু কৰোণাৰ কাৰণে কলেজ বন্ধ আছে চ' এতিয়া কলেজত আহোঁতে একেলগে কিবা এটা খাই যাওঁ বুলি আহিলোঁ আৰু চাই থাকক আপোনালোকে চাওক সেই ল'ৰা ছোৱালীসকল আহিলে ইয়াতে খেলিব পৰাকৈ ইমান ধুনীয়াকৈ মানে খেলনাবোৰ ৰাখিছে বহুত মানে বহুত বস্তু আছে ইয়াতে খেলিবৰ কাৰণে ল'ৰা ছোৱালীসকলে একদম পুৰণি লৈ যেতিয়া আমি সৰু আছিলোঁ তেতিয়া এনেকৈ ধেনুকাৰ লৈ খুব খেলিছিলোঁ বাঁহৰে ধেনুকাৰ বনাই এতিয়া আমি আজি খেলিছোঁ আমি একদম মাৰা চানি মাৰ না তই টানবেই নোৱাৰ দেখোন তোৰ জোন নাই নেকি এৰি দে নাকি এৰি আমি অলপ এনে বহিলোঁ টাইম পাছ কৰিলোঁ সেনেকুৱা আছিলে তাৰপিছত এতিয়া আমি যাম ভিতৰলৈ যাম কিবা এটা খাম খাই উঠি কিনে যাম আৰু ঘৰলৈ
বঢ়িয়া লাগিছে একদম। চাওক না আপোনালোকে, ৱেলকাম কেনেকৈ জনাইছে। গছ চাৰি চাইডে গছ, মস্তি। আমাৰ বিকাশ পেল্লা ই য'তে হ'লেও ফটোগ্ৰাফিয়ে কৰি থাকে, কেমেৰাৰে হ'লেও মোবাইলেৰে হ'লেও ফটোগ্ৰাফি এটাৰ। ইয়াতে থাকি মজা লাগব বঢ়িয়া লাগব। আজি তামাম গৰম, বাপৰে বাপ, তামাম একদম। তই মাৰ খানাটো খাই লওঁ। ভিতৰত এচি ৰুমত বহি কিনে খালোঁ, এতিয়া আকৌ একদম ইয়াতে ৰ'দত ঠাণ্ডা খাই আছোঁ আৰু। আজি ভিডিঅ'টো বহুত দীঘল নকৰিলোঁ, কাৰণ আজি মানে মোৰ ভিডিঅ' কৰা একো হেৰি প্লেনিং নাছিলে। মই কলেজত আহিছিলোঁ, অহাৰ পিছত ইহঁতক লগ পাই কিনে ইহঁতক লগ পোৱাৰ পিছত ইয়াতে অহাটো প্লেনিংটো হ'ল, খাৰখোৱাত অহা। চ' এইখন ফেমিলিৰ কাৰণে বেষ্ট হয়, ফেমিলি ৰেষ্টুৰেণ্ট। কাৰণ ইয়াতে ল'ৰা ছোৱালী লৈ আহিলে ইয়াতে খেলিবৰ কাৰণে, ধুনীয়া টাইম পাছ কৰিবৰ কাৰণে ল'ৰা ছোৱালীৰ বাবে তাতে বহুত খেলনা আছে, সিহঁতে খেলিবৰ কাৰণে। তাৰপিছত আৰু গাড়ী পাৰ্কিং চাৰ্কিং আছে, বেষ্ট হয়। খানাও বঢ়িয়া, খানা খালোঁ, খানাও বঢ়িয়া পালোঁ। এতিয়া যাম আৰু।